বন্ধু বান্ধৱীসকল আজি পুৱাই আহি গ'লোঁ এটা বিশেষ ৰেচিপি ভিডিঅ' লৈ। এইটো কি বস্তু বাৰু চিনি পাইছেনে? গাঁৱৰ মানুহেতো চিনি পাবই নহয় জানো, যিহেতুকে এতিয়া আমাৰ ইয়াত খাল বিল জলাশয় সকলোতে আৰু এই বস্তুটো এভেইলেবল। এইটো হৈছে ভেটফুল। আজি ভেটফুলৰ ঠাৰি এটা বিশেষ ৰেচিপি বনাম। লগতে লৈ লৈছোঁ দুটা সৰু সৰু বৰালি মাছ আমাৰ জালত লগা। প্ৰথমতে মই ভেটফুলখিনি ধুনীয়াকৈ এনেকৈ চচখিনি গুচাই চাফা কৰি ল'লোঁ। মোৰ হাততে কি লাগিলে জানো ক'লাকৈ। তাৰপাছতে এনেকৈ ধুনীয়াকৈ চাফা কৰি লৈছোঁ। তাৰ লেখীয়াকৈ একে লেখীয়াকৈ দীঘলকৈ এনেকৈ অলপ কাটি লৈছোঁ আলু, লগতে আদা নহৰু অলপ থেতেলিয়াই লৈছোঁ আৰু পিঁয়াজখিনি ধুনীয়াকৈ মাছখিনি এনেকৈ হালধি নিমখ সানি ফ্ৰাই কৰি ল'ম। মাছখিনি অলপ ফ্ৰাই কৰি ল'লোঁ, গোটেই নাৰাখা দেই, মাছখিনি অলপ ভাঙি চিঙি ফ্ৰাই কৰিছোঁ, তেনেকৈ হ'লে খাবলৈ ভাল। বাকী থাকি যোৱা তেলকণতে এতিয়া মই দি দিম পিঁয়াজখিনি অকণমান ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙা নিচিনা হওঁতে তাতে মই থেতেলিয়াই লোৱা আদা নহৰুকণো দি দিছোঁ। সেয়া দি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া লগতে দি দিছোঁ হালধি আৰু নিমখ, সেয়া দি অকণমান ভাজি লৈছোঁ আৰু আলুখিনি তাতে দি ভাজি ল'ম, কাৰণ ভেটফুলৰ ঠাৰিখিনি অকণমান কোমল হয়, গতিকে আগতীয়াকৈ একেলগে দিলে বেয়া হ'ব। আলুখিনি অকণমান মই ঢাকন দিয়াই ভাজি ল'ম প্ৰায় 5 মিনিটমানৰ কাৰণে। এতিয়া ইয়াৰ আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে দি দিছোঁ মই অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, অকণমান চব্জি মছলা ইয়াত দিব পাৰে, খাবলৈ ভাল হ'ব। মই ৰঙা জলকীয়া গুড়ি অকণ দিছোঁ, জ্বলাৰ কাৰণে নহয়, এতিয়া ৰংটো ধুনীয়া হ'বৰ কাৰণে দিছোঁ। আপোনালোকে জ্বলা ইয়াত খালে যিমান পাৰে সিমান দিব পাৰে, নিজৰ ইচ্ছাৰ ওপৰত কথা। তাৰপাছত ইয়াত ধুনীয়া হৈ গৈছে। এতিয়া ইয়াতে মই মাছখিনি দি আকৌ এবাৰ ধুনীয়াকৈ লৰাই ল'ম। এতিয়া মাছখিনি লৈ ধুনীয়াকৈ লৰাই লৈছোঁ। ইয়াতে অকণমান পানী দিছোঁ যাতে আলুখিনি আৰু মাছখিনি সমানে ধুনীয়াকৈ সিজি যায়। ইয়াত ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াত ধুনীয়াকৈ অকণমান সময় লৰাই ল'লোঁ। এতিয়া ইয়াত দেখিছেনে সিজি গৈছে। ইয়াতে মই ভেটফুলৰ ঠাৰিখিনি দি দিম, দি ইয়াত ধুনীয়াকৈ লৰাই ল'ম আৰু ঢাকোন মাৰি পেলাই সিজিবলৈ দিম। প্ৰায় 5 মিনিটমান এনেকৈ সিজিব। এয়া অকণমান সিজাই লোৱাৰ পাছত ঢাকোনখন লগাই পেলাই চাইছোঁ, পূৰা ধোঁৱা ওলাই গৈছে। তাৰপিছত এয়া চাওক এনেকুৱাকৈ সিজি গৈছে। এতিয়া এয়া আকৌ এবাৰ ধুনীয়াকৈ লৰাই ল'ম। এতিয়া এয়া ভাজিখিনি ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে। খুব ধুনীয়া ৰং এটা ওলাইছে। মোৰ মোবাইলৰ পিকচাৰ কোৱালিটিটো বেয়া, ইগন'ৰ কৰিব দেই পিকচাৰ কোৱালিটিটো, কিন্তু বহুত ধুনীয়া হৈছে ৰিয়েলি। দেখিবলৈ বহুত ধুনীয়া হৈছে, খাবলৈ কি হয় নাজানো আৰু দেই, খাবলৈতো বাৰু বেয়া নহয়। এয়া ধুনীয়াকৈ লৰাই কৰি ল'লোঁ। তাৰপিছতে ইয়াত ডাঠ হৈ গৈছে, দেখিছেনে? এতিয়া এনেকুৱা সময়তে আৰু ভাজিটো হৈ গৈছে বুলি ক'ব পাৰি। ভাজিখিনি দি মানে ধুনীয়াকৈ সিজিয়ে গ'ল। এতিয়া ইয়াতে মই যোগ কৰি দিছোঁ অকণমান জালুক। আপোনালোকে ইচ্ছা অনুসৰি জলকীয়াও দিব পাৰে, কিন্তু আচলতে জালুক দিলে টেষ্টটো বেছি ভাল লাগে। এয়া ভাজিটো কমপ্লিট ধুনীয়াকৈ হৈ গৈছে। এতিয়া আমি এইটো ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰোঁ। আপোনালোকে এইটো ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে, সকলো লগতে মিলে, বহুত ধুনীয়া লাগে সঁচাকৈ খাই। এতিয়া মই ধুনীয়াকৈ অকণমান বাতিটোত ভৰাই সজাই লৈছোঁ, মানুহজনক টেষ্ট কৰিবলৈ দিওঁ। আপোনালোকে এনেকৈ বনাই খাইছেনে বাৰু কেতিয়াবা? যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, সঁচাকৈ বহুত বেছি ভাল লাগে। আহি আছোঁ নেক্সট এটা ভিডিঅ' লৈ। আজিলৈ বাই বাই।